ডিয়াৰ ষ্টুডেণ্ট, ৱেলকাম বেক টু গ্ৰামাৰ একাডেমি। আমি আজি তোমালোকক দেখুৱাম হাইফেন আৰু ডেছ। হাইফেন মেক্সিমাম ষ্টুডেণ্টৰ কাৰণে ই এটা নতুন শব্দ। হাইফেননো কি বা হাইফেন কাক বোলে বা হাইফেনৰ কি ব্যৱহাৰ। আৰু 2 নম্বৰ আছে ডেছ। আমি আচলতে দুইটাৰ পাৰ্থক্য বা দুইটাৰ ব্যৱহাৰ তোমালোকৰ সন্মুখত উপস্থাপন কৰিম খুব সংকীৰ্ণ সময়ৰ ভিতৰতে। হাইফেন আৰু ডেছ। হাইফেন হ'ল শৰ্টাৰ দেন ডেছ, অৰ্থাৎ ডেছৰ যিমানখিনি থাকিব সিমান তাতকৈ অকণমান সৰু, শৰ্টাৰ দেন ডেছ। আৰু ডেছটো হ'ল লংগাৰ দেন হাইফেন, অৰ্থাৎ হাইফেনতকৈ অকণমান ডাঙৰ। হাইফেনটো চাইজত সৰু। মই তলত বুজাবৰ কাৰণে দেখুৱাই আছোঁ। এই তলৰটো চাইজত অকণমান ডাঙৰ, গতিকে তলৰটো হ'ব ডেছ। ওপৰতো সৰু, গতিকে ওপৰতো হ'ব হাইফেন। আচলতে হাইফেনটো ক'ত ক'ত ব্যৱহাৰ কৰা হয়? ডেছটো তোমালোকে জানাই, ফিল দ্য ব্লেংক বা ফিল দ্য গেপ এনেবোৰ বাক্যৰ ক্ষেত্ৰত ডেছ ব্যৱহাৰ কৰা হয়। যেনে ধৰা খালী ঠাই পূৰ কৰা, তাত যি খালী ঠাই দিয়া হয়, যে আই হেভ ডেছ কাউ, ইয়াত যদি আমি খালী ঠাই পূৰ কৰিব লাগে, অৰ্থাৎ ধৰি লোৱা যে ফিল দ্য ব্লেংক উইথ এপ্ৰপ্ৰিয়েট আৰ্টিকুল দি খালী ঠাই পূৰ কৰিব লাগে। এই যে খালী ঠাইখিনি দিয়া হৈছে, এইটো হ'লে একোটা ডেছ। এইটো কিন্তু হাইফেন নহয় দেই, এইটো ডেছ। অকণমান দীঘল অৱস্থাত থাকে এইটো। কিন্তু হাইফেনটো ক'ত ব্যৱহাৰ কৰা হয়? হাইফেনটো ৱৰ্ড জইন কৰাৰ কাৰণেও ব্যৱহাৰ কৰা হয়, ৱৰ্ড ডিভাইড কৰাৰ কাৰণেও ব্যৱহাৰ কৰা হয়। ৱৰ্ড জইনিং আৰু ডিভাইডেশ্যন কেনেকৈ ব্যৱহাৰ কৰা হয় মই তোমালোকক এটা উদাহৰণ দি বুজাম। যে জইন কৰিবৰ কাৰণে ধৰি লোৱা যে সিস্টাৰ ইন ল বা মাদাৰ ইন ল, এই যে শব্দবোৰ যে গঠন কৰা হ'ল, এই যে মাজত যি চিহ্নবোৰ ব্যৱহাৰ কৰা হ'ল, এই চিম্বলবোৰকে একোটা হাইফেন বুলি কোৱা হয়। বা যদি ডিভাইডেশ্যনৰ কথা কওঁ, এইটো হ'ল জইন কৰিলোঁ, আমি যুক্ত কৰিলোঁ। যদি আমি ডিভাইডেশ্যন কৰোঁ, ধৰি ল'লোঁ যে এইখিনি আমাৰ খাতাটো, আমাৰ যি এনচাৰ শ্বিট সেইটো ইমানখিনি। ইয়াত লিখোঁতে যদি আমাৰ একেবাৰে বহি শেষ হৈ যায়, ধৰি লোৱা ইয়াৰ পৰা আমি লিখিলোঁ, মানে আৰু অলপ চাফাই লওঁ, ধৰিলোঁ ইয়াৰ পৰা আমি বিউটিফুল লিখিম। দেখা গ'ল যে ইয়াৰ পিছত আৰু ঠাই নাই, বা TI লিখিলোঁ, আৰতো জাগা নাই, তেন্তে ইয়াত এটা হাইফেন ব্যৱহাৰ কৰিম। তাৰপিছত FUL এইখিনি দিম, তলত দিম। কথাটো বুজাব পাৰিছোঁ? অৰ্থাৎ এটা শব্দ যদি আমি লিখোঁতে একেবাৰে কাগজৰ শেষ পৰ্যায়লৈকে আহি যাওঁ, তেনে ক্ষেত্ৰত দেখা গ'ল যে আমাৰ সম্পূৰ্ণ শব্দটো নাটে তাত। তেনে ক্ষেত্ৰত আমি এটা হাইফেন আধাখিনি লিখি হাইফেন ব্যৱহাৰ কৰি আৰু বাকী আধাখিনি তলত লিখিব পাৰোঁ। অৰ্থাৎ ইয়াত যদি আমি বিউ লিখোঁ, BEAU, তাৰপিছত জাগা নাই, তেন্তে এটা হাইফেন লিখি টি ফুল তলত লিখিব পাৰিম। বা বিউটি লিখিলোঁ, ইয়াত হাইফেন ব্যৱহাৰ কৰিছোঁ, তলত লিখিলোঁ ফুল। এনেকৈ ব্যৱহাৰ কৰা হয়। গতিকে আশা কৰিছোঁ তোমালোকৰ আজিৰ ক্লাছটো বুজাত আহিছে। যদি কাৰোবাৰ প্ৰশ্ন থাকে তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। কোন চিম্বল বা কোন ইংৰাজী ব্যাকৰণৰ বিষয়ে তোমালোকৰ জানিবলগীয়া আছে, সেই বিষয়ে তোমালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। লগতে এই ভিডিঅ'বোৰ তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি আমাক অকণমান সহায় কৰিবা। আজিলৈ এৰিছোঁ, অহা ক্লাছত পুনৰ লগ পাম। ধন্যবাদ।